Rakesh Burman is watching. নমস্কাৰ অসমী লাইভ নামৰ পেজটিৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহিবলৈ পাই মই সঁচাকৈ খুব আনন্দিত অনুভৱ কৰিছোঁ। প্ৰথমে নিজৰ পৰিচয়টো দিব বিচাৰিছোঁ। মই সুকন্যা ৰাজগুৰু। আজি এটা নিৰ্দিষ্ট সময়ত আপোনালোকৰ মাজলৈ আহিম বুলি এক প্ৰতিশ্ৰুতি দিয়া হৈছিলে এই পেজৰ এডমিনসকলৰ দ্বাৰা। গতিকে তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি মই এই পেজটোলৈ আহি আপোনালোকৰ লগত দুটামান কথা পাতিবলৈ চেষ্টা কৰিম। কিমান সময় থাকিব পাৰোঁ সেয়া নাজানো, কিন্তু যিমান পাৰোঁ চেষ্টা কৰিম, যিমানখিনি সময় দিব পাৰি। প্ৰথমেই এই পেজটোৰ লগত জড়িত কেইগৰাকীমান ব্যক্তিৰ কথা মই কৈ ল'ব বিচাৰিছোঁ, যিসকল ব্যক্তিৰ অনুৰোধত আচলতে এইখন পেজত লাইভ অহাৰ সিদ্ধান্ত লোৱা হ'ল। প্ৰথমেই মই নাম ল'ব লাগিব অনুপ ডেকা, তাৰপিছত মহানন্দ হুজুৰী আৰু লগতে অংশুমান শৰ্মা। অংশুমান শৰ্মাক মই ব্যক্তিগতভাৱে লগ পাইছোঁ, বাকী দুজনক মই এতিয়ালৈকে লগ পোৱা নাই। তিনিওগৰাকীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা সুবিধা দিছে দৰ্শকৰ লগত কথা পতাৰ। ভ্ৰাম্যমানৰ মঞ্চত বিভিন্ন ক্ষেত্ৰত বিভিন্ন লোকক লগ পাই আছোঁ, গতিকে প্ৰত্যক্ষভাৱে দৰ্শকসকলক পাই খুব ভাল লাগে। কিন্তু ইলেক্ট্ৰনিক মিডিয়া আৰু ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰেও যিখিনি দৰ্শকক আমি লগ পাওঁ সেইখিনিও আমাৰ বাবে সঁচাকৈ বৰ মৰমৰ। কাৰণ ছ'চিয়েল মিডিয়া এনেকুৱা এটা প্লেটফৰ্ম যিটোৰ মাধ্যমৰ দ্বাৰা আমি অসমৰ চুকে কোণে বিভিন্ন ঠাইত থকা আমাক ভাল পোৱা লোকসকলক লগ পাওঁ, তেওঁলোকৰ লগত কথা পাতিবলৈ পাওঁ। আৰু যিহেতু মই টুইটাৰ বা ইনষ্টাগ্ৰাম বৰ বেছি ব্যৱহাৰ নকৰোঁ, গতিকে ফেচবুকৰ মাধ্যমেৰে বহুত বন্ধু বান্ধৱীয়ে মোক শুভকামনা জ্ঞাপন কৰে, লগতে বহুতো ইতিবাচক গঠনমূলক উপদেশো দিয়ে। গতিকে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদায় যাতে এনেধৰণে আশীৰ্বাদ দি যায়, সদায় মৰম কৰি যায়, সেয়া আশা কৰিলোঁ। এই চেগতে যিহেতু আজি মঞ্চৰত্ন আমাৰ সকলোৰে চিৰপৰিচিত শ্ৰদ্ধাৰ ৰতন লহকৰদেৱৰ আজি মৃত্যুবাৰ্ষিকী, গতিকে এই চেগতে মই তেওঁক সোঁৱৰিছোঁ। তেওঁলোকৰ অৱদানৰ অবিহনে হয়তো চাগে আজি আমি এনেধৰণে ভ্ৰাম্যমানৰ মঞ্চত এনেধৰণে অভিনয় কৰিব কেতিয়াও নোৱাৰিলোহেঁতেন। গতিকে এই চেগতে মই তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেওঁলোকৰ লগত কাম কৰাৰ সুবিধা নাপালোঁ, সেয়া আচলতে মোৰ দুৰ্ভাগ্য। কিন্তু আশা কৰিছোঁ ভৱিষ্যতে অসমৰ ভ্ৰাম্যমান জগতৰ লগত জড়িত যিসকল আমাৰ বয়োজ্যেষ্ঠ শিল্পী, কলা কুশলী আৰু লগতে ভ্ৰাম্যমানৰ লগত জড়িত যিসকল দিগ্গজ আছে তেওঁলোকক লগ পাম, তেওঁলোকৰ লগত কাম কৰিম, বা তেওঁলোকৰ উপদেশসমূহ বা ভাল বাৰ্তাসমূহ আমিও শিকিবলৈ পাম বুলি মই আশা কৰিলোঁ। আৰু এই চেগতে বহুত লোকে মেছেজ কৰিছে, লাইক কৰিছে। আপোনালোকৰ যদি কিবা মোৰ লগত পাতিবলগীয়া থাকে বা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, পাতিব পাৰে। বৰ্তমান মই আছোঁ লখিমপুৰত আমাৰ ধলপুৰত চলি আছে আজি আমাৰ তৃতীয় নিশা, অন্তিম নিশা। আৰু আজি ভাগ্যদেৱীৰ মঞ্চত উপস্থাপন কৰিবলৈ আমি মঞ্চস্থ কৰিবলৈ লৈছোঁ মই বিয়াত নবহোঁ, এখন কালজয়ী নাটক। প্ৰথম নিশা আমি সদায় মঞ্চস্থ কৰোঁ মৰ্মান্তিক কাহিনী অভিজিত ভট্টাচাৰ্যৰ, আৰু দ্বিতীয় দিনা অভিজিত ভট্টদেৱৰ জোন বাইলৈ চিঠি, আৰু তৃতীয় নিশা আমি প্ৰদৰ্শন কৰোঁ মই বিয়াত নবহোঁ। এই তিনিওখন নাটক লৈ ভাগ্যদেৱীয়ে 2017 আৰু 2018 বৰ্ষত আপোনালোকৰ মাজৰ পৰা বহুতো মৰম চেনেহ বুটলিবলৈ সক্ষম হৈছে। আৰু তাৰে মাজৰ এগৰাকী শিল্পী হিচাপে মই আপোনালোকৰ মাজলৈ আহি অভিনয় কৰিবলৈ যিকণ সুযোগ পালোঁ, সেই সুযোগকণৰ বাবে মই প্ৰযোজকৰ লগতে ভাগ্যদেৱী থিয়েটাৰৰ যিসকল নিৰ্দিষ্ট কলা কৌশলী তথা কৰ্মকৰ্তা আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক এই সুবিধাকণ দিলে। ভ্ৰাম্যমানত এয়া মোৰ প্ৰথম বছৰতে আহি মই ইমান মৰম চেনেহ পালোঁ, ইমান এটা সুন্দৰ মোৰ অভিজ্ঞতা হ'ল, যিটো অভিজ্ঞতাৰ বাবে ভ্ৰাম্যমানত আৰু এবছৰ থাকিম বুলি মই সিদ্ধান্ত ল'লোঁ। আৰু অহা বছৰ নহয় আচলতে 17-18টো ইতিমধ্যে চলিয়ে আছে, আৰু 18-19 বৰ্ষৰ বাবে মই ৰাজমুকুট থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছোঁ। আশা কৰোঁ এই বছৰটো যেনেকৈ খুব সুন্দৰকৈ পাৰ হৈ গ'ল, ভাল নাটক কৰিলোঁ, এটা সুন্দৰ অভিজ্ঞতা গোটালোঁ, অহা বৰ্ষতো যাতে এনেধৰণৰ সুন্দৰ অভিজ্ঞতা লৈ আৰু কিছু ভ্ৰাম্যমানৰ স্মৃতি লৈ যাব পাৰোঁ, সেয়াই মই আশা কৰিম। এইখিনিতে বহুত কিবা কমেণ্ট আহিছে, মই সেই কমেণ্টখিনি যিমান দূৰ পাৰোঁ পঢ়িবলৈ চেষ্টা কৰিম। নীল আকাশ ঠিঙাল, হেল্ল' বা ভালনে? ভালে আছোঁ। সত্যশ্বৰ সিংহ, হাই বা, কি খবৰ? লাইভ আহা ভাল লাগিল বা। ৰাকেশ বৰ্মন, থেংক ইউ।
সকলোৱে খুব ভাল ভাল কমেণ্ট দিছে, ভাল ভাল কথা কৈছে, কিন্তু এইখিনিতে মই অনুৰোধ জনাইছোঁ যে যিকণ সময় আছোঁ একেলগে সেইখিনি সময়ত যাতে আমি কিছু কথা পাতিব পাৰোঁ। গতিকে যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে বা আপোনালোকৰ যদি মোক ক'বলগীয়া কিবা বিশেষ কথা থাকে আপোনালোকে মোক ক'ব পাৰে, জনাব পাৰে। যিসকলে মোৰ বিশেষকৈ অভিনয় চাইছে এই বৰ্ষত তেওঁলোকৰ বাবে এটি বিশেষ অনুৰোধ, যদি কিবা তেনেকুৱা ধৰণৰ কিবা গঠনমূলক কথা থাকে আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে। চিনি পাইছেনে বা কি খবৰ? ৰাকেশ বৰ্মন, হয় চিনি পাইছোঁ। ফেচবুকৰ মাধ্যমেৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত কেইগৰাকীমান বিশেষ ব্যক্তি জড়িত হৈ আছে, যিসকলক মই হয়তো আগতে পোৱা নাছিলোঁ। যেতিয়া মই ভ্ৰাম্যমাণৰ লগত চুক্তিবদ্ধ হৈছিলোঁ ভাগ্যদেৱীৰ লগত, চুক্তিবদ্ধ হোৱাৰ কেইদিনমান আগৰে পৰা কিছুমান ব্যক্তিৰ সৈতে মোৰ হোৱাটছএপ, ফেচবুক এই ধৰণৰ ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে কিছুমান কথা হৈছিলে। সেইসকল ব্যক্তিক মই প্ৰত্যক্ষভাৱে লগ পোৱাই নাছিলোঁ তেতিয়ালৈকে। কিছুমানক আজিও লগ পোৱা নাই, কিছুমানক পাইছোঁ। কিন্তু যিটো মই ধাউতি দেখিছোঁ সেই যুৱচামৰ, মোৰ সঁচাকৈ খুব আচৰিত লাগে, খুব ভাল লাগে যে ইলেক্ট্ৰনিক মিডিয়া বা ফেচবুক, ইলেক্ট্ৰনিক নহয় আচলতে ছ'চিয়েল মিডিয়াক ইমান সুন্দৰভাৱে তেওঁলোকে ব্যৱহাৰ কৰি ইমান সুন্দৰকৈ ভ্ৰাম্যমাণৰ বিষয়ে কিছুমান নজনা কথা বা আমাৰ দৰে উঠি অহা যিসকল শিল্পী বুলি নকওঁ, যিসকল আমাৰ অভিনয় কৰা যিসকল আমি উঠি আহিছোঁ তেওঁলোকক এটা সুবিধা দিছে। সেই সুবিধাটোৰ বাবে আচলতে তেওঁলোকক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিবলগীয়া। তেওঁলোকে আমাৰ লগতে আৰু কিছুমান নতুন নতুন যিবোৰ প্ৰথমবাৰৰ বাবে হয়তো চাগে বিভিন্ন মঞ্চত খোজ দিবলৈ কোনো ধৰণৰ সুযোগ পোৱা নাছিলে, তেনেসকল গাঁৱৰ পিছ পৰি থকা ল'ৰা ছোৱালীক ইলেক্ট্ৰনিক মিডিয়া, ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে তেওঁলোকৰ গান, তেওঁলোকৰ নাচ, তেওঁলোকৰ বিভিন্ন ধৰণৰ যি টেলেণ্ট আছে সেই টেলেণ্টসমূহ দেখুৱাবৰ বাবে তেওঁলোকক সুবিধা কৰি দিছে। তাৰ বাবে সঁচাকৈ তেওঁলোকক প্ৰশংসা কৰিবলগীয়া। আৰু মই অনুৰোধ জনাওঁ, অসমী লাইভ যিহেতু এটা এনেকুৱা ধৰণৰ পেজ, যিটো পেজত অকল সাংস্কৃতিক ক্ষেত্ৰখনক লৈ চৰ্চা কৰা নহয়, খেলা ধূলা, বিভিন্ন ধৰণৰ সামাজিক গঠনমূলক কথাও ইয়াত আলোচনা কৰা হয়। যিহেতু এইটো এনেকুৱা এটা পেজ য'ত ইমান ভিউৱাৰ্ছ আছে, ইমান সকল লোক এক্টিভলি জড়িত হৈ আছে, গতিকে তেওঁলোকক মই অনুৰোধ জনাম যে এই পেজৰ মাধ্যমেৰে আমাৰ লগত কথা পতোৱাতকৈও বিভিন্ন ধৰণৰ এনে যিসকল পিছ পৰি থকা অঞ্চলৰ ল'ৰা ছোৱালী আছে, যিসকলে খুব ধুনীয়া গায় বা ভাল ধৰণে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ টেলেণ্ট আছে, সেই টেলেণ্টসমূহ উলিয়াই আনিলে খুব ভাল হ'ব। তেতিয়া মই ভাবোঁ এই পেজবিলাকৰ প্ৰকৃত সফলতা সেই তাতে থাকিব, যদি এই পেজবিলাকৰ মাধ্যমেৰে সেই পিছ পৰি থকা অঞ্চলৰ সেই ল'ৰা ছোৱালীখিনিক উলিয়াই আনিব পাৰে। আৰু এই ক্ষেত্ৰত অসমী লাইভ পেজখনেও যথেষ্ট কাম কৰিছে বুলি মই আশা কৰোঁ আৰু কৰি যাব বুলি মই ভাবোঁ। থিয়েটাৰ ক'ত চলি আছে? নাটক চালোঁ, ভাল লাগিলে। জিৎ ৰাজবংশী। এতিয়া বৰ্তমান আছোঁ লখিমপুৰৰ ধলপুৰত চলি আছে। আমি এতিয়া উজনি মোৱা হ'লোঁ। ইয়াত এতিয়া লখিমপুৰৰ পাছত আমি মাজুলী যাম, ধেমাজি, তাৰপিছত আমি উভতি যাম তেজপুৰৰ ফালে, আৰু অৱশেষত মই গৈ মোৰ ঘৰৰ ওচৰ পামগৈ যোৰহাট। বৰ আশাৰে ৰৈ আছোঁ ফেব্ৰুৱাৰীৰ 25 তাৰিখৰ দিনটোলৈ, কাৰণ 25-26 তাৰিখমানৰ পাছৰ পৰা হয়তো গোলাঘাট, তিতাবৰ, আমগুৰি, তিয়ক তেনেকুৱা ধৰণৰ ঠাইত আমি নাটক কৰিবলৈ যাম। মোৰ বাবে সঁচাকৈ বৰ এটা বেলেগ অনুভৱ, কিয়নো সম্পূৰ্ণ 10 মাহৰ পাছত মই মোৰ ঘৰখনত গৈ পামগৈ, মা দেউতাক লগ পাম। এইটো এটা সঁচাকৈ বৰ বেলেগ অনুভূতি। আৰু ভ্ৰাম্যমাণত থকা যিসকল আৰ্টিষ্ট বুলিয়ে নকওঁ, প্ৰত্যেকৰ কথা কৈছোঁ, এখন থিয়েটাৰত 120 জন, 150, 90, 100 সিমানজন ব্যক্তি জড়িত হৈ থাকে। প্ৰত্যেকেই ইমান ত্যাগ স্বীকাৰ কৰি এটা অনুষ্ঠানৰ লগত জড়িত হৈ থাকিব যে পাৰে, সেয়া আচলতে এক বিৰল উদাহৰণ। চবেই আহি যদি ভিতৰ চোৱা ভ্ৰাম্যমাণৰ দেখে, তেতিয়া বুজি পাব যে কিমান ত্যাগ স্বীকাৰ কৰি প্ৰত্যেকেই এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে। মোবাইল থিয়েটাৰ বাউলী প্ৰিয়াক লৈ আপুনি কিমান আশাবাদী? আচলতে বাউলী প্ৰিয়া বুলি নহয়, মই ৰাজমুকুট থিয়েটাৰৰ 3খন নাটকক লৈ যথেষ্ট আশাবাদী। কাৰণ এইবাৰ 3জন দিগ্গজ নাট্যকাৰৰ 3খন নাটক আমি একেখন মঞ্চতে পাম। আৰু 3জন নাট্যকাৰৰ এই 3টা অনুপম সৃষ্টিৰ মাজেৰে আমি, বিশেষকৈ মোৰ যিকণ ক্ষুদ্ৰতম যি মোৰ আছে টেলেণ্ট, মই সেইকণ প্ৰদৰ্শন কৰিবলৈ মই চেষ্টা কৰিম। মই বেছি আশাবাদী বাউলী মোৰ প্ৰিয়াক লৈ। বাউলী মোৰ প্ৰিয়া পোষ্টাৰ খুব ধুনীয়া হৈছে।
তাৰপিছত আৰু দুখন নাটক আছে আমাৰ, যি দুখন নাটকৰ বিষয়ে ইতিমধ্যে দৰ্শকে গম পাইছে। আৰু লগতে এই বছৰ, যিহেতু এই বছৰটো শেষ হোৱা নাই, গতিকে বৰ্তমান মই মনোনিৱেশ কৰি আছোঁ ভাগ্যদেৱী থিয়েটাৰৰ এই 3খন নাটকক লৈ। এতিয়া মই বৰ্তমান জোনবাইলৈ চিঠি, মৰ্মান্তিক কাহিনী আৰু মই বিয়াত নবহুৰ মাজত আছোঁ। এই ছেশ্যনটো যেতিয়া শেষ হ'ব, তাৰ পাছত ৰাজমুকুট থিয়েটাৰৰ 3খন নাটকৰ বিষয়ে, 3টা চৰিত্ৰৰ বিষয়ে অলপ সময় পাম, ভাবিম, নতুন ধৰণে, নতুনত্বৰে এইবাৰ দৰ্শকক যি দেখুৱালোঁ বা যি কৰিলোঁ, তাতকৈ অলপ বেলেগ ধৰণে, অলপ বেলেগকৈ 3টা চৰিত্ৰ উপস্থাপন কৰিবলৈ মই চেষ্টা কৰিম। তাৰ বাবে নিজকে সাজু কৰিম, কাৰণ বহুত কষ্টৰে দৰ্শকে নিজৰ গাঁঠিৰ ধন ভাঙি ভ্ৰাম্যমাণ থিয়েটাৰৰ, যিহেতু এতিয়া টিকটৰ হাৰো বাঢ়িছে বা বিভিন্ন ধৰণৰ সমস্যা আহিছে, সেই সমস্যাৰ মাজতো তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি নাটক চাবলৈ আহে। গতিকে এয়া হৈছে দৰ্শকৰ দুৰ্বাৰ মৰম আৰু হেঁপাহ। গতিকে তেওঁলোকে যিখিনি মৰম বা হেঁপাহেৰে আমাক চাবলৈ আহে, সেইখিনি আমাৰ উভতাই দিয়াটো যথেষ্ট প্ৰয়োজন তেওঁলোকক, সেই সমলখিনি বা সেই মনোৰঞ্জনখিনি। গতিকে সেইখিনি দিবলৈ অপাৰ চেষ্টা কৰিম। ভ্ৰাম্যমাণ জগতত থাকি কেনেকুৱা লাগিছে অলপ তাৰ বিষয়ে ক'ব ৰাকেশ বৰ্মন। বৰ বেলেগ এটা যাত্ৰা, বৰ বেলেগ এটা অনুভৱ, কিয়নো বেলেগ বেলেগ ফেজ আছিলে। মোৰ যদি ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কওঁ, জুলাইত আহিছোঁ, জুলাই 5 তাৰিখে আহিছোঁ, প্ৰথম চোৱাত আখৰা গ'ল, তাৰপিছত লাহেকৈ শ্ব' আৰম্ভ হ'ল, নাটক আৰম্ভ হ'ল। জীৱনত প্ৰথমবাৰ 3টা শ্ব' মেটিনিৰ পৰা আৰম্ভ কৰি সেই ৰাতিলৈকে, মাজনিশালৈকে তিনিবাৰ একেখন নাটক এদিনকৈ কৰিছিলোঁ। সেয়া আচলতে এটা বৰ বেলেগ অনুভৱ। তাৰ পাছত ৰাস আহিলে। ৰাসত মই নলবাৰীৰ ৰাসত কোনোদিনেই অহা নাছিলোঁ, আৰু মোৰ বাবে কিছুমান বস্তু বৰ অনুভৱবোৰ মোৰ কাৰণে বৰ মিঠা কিয় হ'ল, কাৰণ মানুহে বিশ্বাস কৰিবলৈ টান পাব, মোৰ ক'বলৈও আচলতে লাজ লাগে এইটো কথা, তথাপিও মই কৈছোঁ, এইটো গৌৰৱ কৰিবলগীয়া কথা নহয়। ভ্ৰাম্যমাণলৈ অহাৰ আগত হয়তো চাগে মই খুব বেছি 10খনো চাগে মই ভ্ৰাম্যমাণ নাটক চোৱা নাছিলোঁ। ভ্ৰাম্যমাণৰ ওপৰত মোৰ কোনো ধৰণৰ কনচেপ্ট নাছিলে, ভ্ৰাম্যমাণৰ অভিনয়ৰ ওপৰত মোৰ কোনো ধৰণৰ কনচেপ্ট নাছিলে। হয়তো সেইবাবে মোৰ শুভাকাংক্ষীসকলে বা মোৰ অনুৰাগীসকলে বা মোৰ মা দেউতা বা মোৰ ঘৰৰ মানুহখিনিয়ে সদায় মোক লৈ বৰ চিন্তাত পৰিছিলে যে ভ্ৰাম্যমাণৰ বিষয়ে একো নজনাকৈ ইমান ডাঙৰ এটা দায়িত্ব মই কেনেকৈ ল'ম বা কেনেকৈ পালন কৰিম। মোৰো সেইটোক লৈ যথেষ্ট চিন্তা হৈছিলে, কিন্তু ক'ৰবাত ভগৱানে সেইখিনি দিলে শক্তি। আৰু লগতে এই বছৰ আমাৰ ভাগ্যদেৱী থিয়েটাৰৰ লগত জড়িত যিসকল শিল্পী, প্ৰত্যেকেই মোক ইমান সৰু সৰু বস্তু শিকাই দিলে যে এইটো এনেকৈ কৰিবি, এইটো এনেকৈ কৰিবি। আৰু থিয়েটাৰ গ্ৰুপটোত, আমাৰ ভ্ৰাম্যমাণৰ ভাগ্যদেৱী থিয়েটাৰৰ গ্ৰুপটোৰ আটাইতকৈ সৰু চাগে ময়েই, একেবাৰে নতুনো ময়েই। গতিকে ইমান সুন্দৰকৈ শিকাই দিলে বস্তুবিলাক। ক'ৰবাত যদি কিবা এটা থাকি গৈছে, এজন অভিনেতাই আহি শিকাই দিয়ে। আকৌ আৰু ক'ৰবাত যদি কিবা এটা থাকি গৈছে, কোনোবা এজন অভিনেতাই আহি শিকাই দিয়েহি। একেবাৰে বয়োজ্যেষ্ঠ আমাৰ অৰুণ বেজবৰুৱা তেখেত আমাৰ ভাগ্যদেৱী থিয়েটাৰৰ সকলোৰে মৰমৰ আমাৰ পিতৃৰ দৰে। তেওঁ মোক প্ৰতিটো মুহূৰ্ততে সদায় চেলেঞ্জ কৰি আছিলে যে তই এবাৰ নতুন, গতিকে তই যেনেকৈ নহওক, ভাল কৰ নে নকৰ নাজানো, কিন্তু তই বেয়া কৰিব নোৱাৰ। গতিকে মই চেষ্টা কৰিছিলোঁ সদায় যে মই ভাল ধৰণে মোৰ নিষ্ঠাৰে মই মোৰ কামখিনি কৰিবলৈ। ৰাগ দা, গায়ত্ৰী বা, তাৰপিছত বিপুল দা, গিৰিজা বা, প্ৰত্যেকেই মোক প্ৰতিটো চিনৰ এটা এটা অকণমানি বস্তু প্ৰত্যেকেই দেখুৱাই দিয়াৰ নিচিনা। গতিকে সকলোৰ পৰা শিকি শিকি, লগতে আমাৰ পৰিচালক, নাট্যকাৰ, তেখেতে আমাক আহি পেলাই দেখুৱাই দিছিলে, কিছুমান টেকনিক বুজাই দিছিলে। সেইখিনি বস্তু লৈ ভ্ৰাম্যমাণৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু নাটক আৰম্ভ হোৱাৰ মাজৰ সময়ছোৱা কেনেকৈ গ'ল গমেই নাপালোঁ, যে ইমান ভাল লাগি থাকিলে সময়খিনি, যে আহি 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 এতিয়া আমাৰ হাতত 20টা নে 25টা পেণ্ডেল আছে। মই গমেই নাপাওঁ যে মই ভ্ৰাম্যমাণৰ মানে এই বছৰ ভাগ্যদেৱী থিয়েটাৰৰ শেষৰ পৰ্যায়লৈ আহি পাইছোঁহি। সেই অনুভৱটো একেবাৰে নহ'লে। আৰু আটাইতকৈ আমাৰ ভাগ্যদেৱী থিয়েটাৰৰ ভাল লগা মোৰ ইতিবাচক দিশটো মই দেখাৰ ভিতৰত হৈছে আমাৰ প্ৰযোজক, যিগৰাকী প্ৰযোজকে ইমান সুন্দৰকৈ প্ৰতিটো মুহূৰ্তত আমাৰ লগত জড়িত হৈ থাকে, থিয়েটাৰখনৰ লগত জড়িত হৈ থাকে। এনেকুৱা নহয় যে আমি প্ৰযোজকজনক বহুত দিন দেখা নাপাওঁ, তেনেকুৱা ধৰণৰ কোনো কথা নহয়। তেওঁ আমাৰ লগত সদায় থাকে, আমাৰ সমস্যাবোৰ জানিবলৈ চেষ্টা কৰে। নাটকত যদি কিবা এটা চিন কাৰোবাৰ কিবা প্ৰব্লেম হৈছে, তেওঁ সেইটো ব্যক্তিগতভাৱে জানিবলৈ চেষ্টা কৰে। ষ্টেজৰ পৰা নামি অহাৰ লগে লগে এইটো নোৱাৰিলা ন, এইটো নহ'ল ন, কিয় নহ'ল, সেইটো খবৰ লয়। কিবা টেকনিকেল ফেইলিয়াৰ হ'লে বা কিবা হ'লে, সেইটো এটা প্লাছ পইণ্ট যে মই প্ৰযোজকগৰাকী সদায় আমি প্ৰত্যক্ষভাৱে লগ পাই থাকিলোঁ।
আজি তাৰিখলৈকে বা আগলৈও পাম বুলি আশা কৰিলোঁ গতিকে প্ৰথম বৰ্ষ হিচাপে মই বৰ বিশেষ অসুবিধা অনুভৱ নকৰিলোঁ ভাগ্যদেৱী থিয়েটাৰত মই চব ফালৰ পৰা মই খুব বেছি ছাপৰ্ট পাই খুব পজিটিভলি মই ইমান দিন পাৰ কৰিলোঁ যে মোৰ অনুভৱেই নহ'লে যে সময়খিনি এটা দীঘলীয়া সময় আশা কৰোঁ আগন্তুক বৰ্ষটোতো খুব ভাল ভাল মানুহক লগ পাম ভাল মানুহৰ পৰা কিছু ভাল কাম শিকিবলৈ পাম বুলি মই আশা কৰিলোঁ সেয়া হৈছে মোৰ ভাগ্যদেৱীৰ থিয়েটাৰৰ লগত জড়িত কিছু স্মৃতি আৰু কিছু ভাল লগা কথা আৰু বহুতে হাই হেল্ল' ধৰণে মেছেজ দিছে তাৰ মাজতে বিশ্বজিৎ চেতিয়া বুলি এজনে মোক প্ৰশ্ন কৰিছে আপুনি এক্ট্ৰেছ নেকি অভিনেত্ৰী হয়নে নহয় নাজানো কিন্তু বৰ্তমান মই ভাগ্যদেৱী থিয়েটাৰৰ এটা দলৰ লগত তিনিখন নাটকৰ মাজত এটা চৰিত্ৰ তিনিখন নাটকৰ কৰিবলৈ চেষ্টা কৰি আছোঁ অভিনেত্ৰী বা শিল্পী সেয়া হয়নে নহয় বা সেয়া হ'বগৈ পাৰিম নে নোৱাৰিম সেয়া দৰ্শকে আৰু অসমৰ ৰাইজে নিৰ্ধাৰণ কৰিব আপকামিং মুভি মানে থিয়েটাৰৰ লগত জড়িত নিৰঞ্জন বৰাৰ প্ৰশ্ন এইটো থিয়েটাৰলৈ অহাৰ পাছত দুৰ্ভাগ্যবশতঃ মই কেমেৰাৰ কোনো ধৰণৰ কামেই কৰিবলৈ পোৱা নাই আৰু মোৰ যিহেতু ভেটিটো মোৰ বেছটো হৈছে কেমেৰা টেলিভিশ্যনৰ পৰ্দাত দেখিয়ে দৰ্শকে হয়তো চাগে মোক বিচাৰিলে ভ্ৰাম্যমানৰ মঞ্চত সেইবাবে হয়তো চাগে প্ৰযোজকে বিচাৰিলে সেইবাবেই মই আহিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ এই বছৰ মই ফাগুন চিৰিয়েলখনৰ পাছত মই কোনো ধৰণৰ কেমেৰাৰ কামৰ লগত জড়িত হ'ব পৰা নাই টেলিভিশ্যনৰ লগত জড়িত হ'ব পৰা নাই কিন্তু এখন ছবি কৰি আহিছিলোঁ ইয়ালৈ অহাৰ আগত চাৰুকমল হাজৰিকাৰ এৰাসতী ঢল মোৰ প্ৰথম ছবি সেইখন ইয়াৰ আগতে মই হেৰি কৰিছোঁ আৰ্টিষ্টিক ফিল্ম বুলিয়ে কৈছোঁ আৰু অলপমান ফেষ্টিভেলৰ কাৰণে প্ৰস্তুত কৰা এখন ছবি আছিলে চাকিনা ৰাছিদ বুলি এগৰাকীৰ ফিছ ইন আ বাউল এখন অসমীয়া ছবি যদিও টাইটেলটো ইংলিছৰ সেই ছবিখন কৰিছিলোঁ সেইখনে নাছিক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত বেষ্ট ৰিজনেল ফিল্ম এৱাৰ্ড পাইছিলে জ্যোতিচিত্ৰবনত আমাৰ স্ক্ৰিনিং হৈছিলে অসমৰ বহুতো ফিল্ম ফ্ৰেটাৰ্নিটিৰ লগত জড়িত ব্যক্তিয়ে ছবিখন চাইছিলে বহুতে ভাল ভাল কমেণ্টছ দিছিলে শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছিলে কিন্তু সেইখন কমাৰ্চিয়েল ৰিলিজ নাছিলে মোৰ কমাৰ্চিয়েল ৰিলিজ হিচাপে প্ৰথম ছবি হ'ব এৰাসতীৰ ঢল যিখনৰ পৰিচালনা কৰিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ চাৰুকমল হাজৰিকা ডাঙৰীয়াই আৰু মোৰ সৌভাগ্য যে মই প্ৰথমখন ছবিয়ে ইমান এজন অভিজ্ঞ ব্যক্তিৰ লগত কৰিবলৈ পাইছোঁ গতিকে মই আশাবাদী সেইখন ছবিত মই এটা খুব ধুনীয়া চৰিত্ৰত ৰূপায়ণ কৰিবলৈ পাইছোঁ মোৰ এই এতিয়ালৈকে মই অভিনয়ৰ মোৰ যি যাত্ৰা এটা বস্তু মোৰ খুব ভাল লাগে যে মই মিক্স এণ্ড মেটচ কেৰেক্টাৰ কৰিবলৈ পালোঁ এনেকুৱা নহয় যে মই সদায় এক ধৰণৰ চৰিত্ৰই কৰিলোঁ এই কম সময়ছোৱাৰ কথা কৈছোঁ যিমানকেইদিন নিগেটিভ কেৰেক্টাৰ কৰিছোঁ পজিটিভ কেৰেক্টাৰ কৰিছোঁ খুব মানে মেচিয়ৰ্ড কেৰেক্টাৰ কৰিবলৈ পাইছোঁ বা লগতে খুব বাবলি কেৰেক্টাৰ কৰিবলৈ পাইছোঁ গতিকে ইমান কম সময়ৰ ভিতৰত মোক ইমানখিনি সুযোগ আচলতে প্ৰতিজন পৰিচালকে দিয়াৰ বাবে মই ক'ৰবাত চাগে বৰ সৌভাগ্যৱান আৰু এটা সময়ত আমাৰ আজিৰ যিসকল মঞ্চ তাৰকাই হওক বা টেলিভিশ্যনৰ তাৰকাই হওক বা আমাৰ অসমৰ যিসকল তাৰকা মানে প্ৰকৃত অৰ্থত যিসকল তাৰকা তেওঁলোকে যিমান সংগ্ৰাম কৰি কষ্ট কৰি আচলতে এই পৰ্যায় পাইছেহি সেই তাৰ তুলনাত আমিবোৰ আচলতে একো কষ্ট কৰাও নাই কৰিবলগীয়া হোৱাও নাই সেয়া আমাৰ সৌভাগ্যও দুৰ্ভাগ্যও আচলতে কিন্তু ক'ৰবাত সৌভাগ্য বুলি এইটো কাৰণেই কওঁ কাৰণ তেওঁলোকে ইমান কষ্ট পৰিশ্ৰম কৰি আজিৰ এই নাম গঢ়িলে তাৰ তুলনাত আজি আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে বহুত আৰামত আমি কাম কৰিবলৈ পাইছোঁ গতিকে সেইখিনিৰ কাৰণে আমি ভাবোঁ আমি সকলোৱে ভগৱানৰ ওচৰত আচলতে অকণমান থেংকফুল হোৱাৰ প্ৰয়োজন যে ইমান বেছি ষ্ট্ৰাগল কৰিবলগীয়া আমাৰ হোৱা নাই গতিকে আমি আমাৰ কামখিনি নিষ্ঠাৰে কৰাৰ প্ৰয়োজন গতিকে ময়ো চেষ্টা কৰিম গুড মৰ্ণিং 12টা বাজি গ'ল গুড মৰ্ণিং লৈ সুখীনে অভিনয় জগতখনক লৈ বিৰাটেই বেছি সুখী কাৰণ জীৱনটো বিচাৰি পাইছোঁ প্ৰাঞ্জল ৰাজখোৱা দৈমাৰী জীৱনটো এইটো কাৰণেই বিচাৰি পাইছোঁ আজি অভিনয়ত নথকা হ'লে অভিনয় কৰি নথকা হ'লে জীৱনৰ বহুত বস্তুৱেই নাপালোহেঁতেন আজি ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত নোহোৱা হ'লে অসমৰ চুকে কোণে গৈ বিভিন্ন ঠাইত বিভিন্ন মানুহক কেতিয়াও লগ নাপালোহেঁতেন তেওঁলোকৰ যিটো মৰম সেই মৰমখিনি কেতিয়াও দেখিবলৈ নাপালোহেঁতেন টিভিৰ মাধ্যমেৰে আমি যেতিয়া কিবা এটা কাম কৰি থাকোঁ
10জন মানুহে আহি কেতিয়াবা কয়হি, বিশেষকৈ গুৱাহাটীত থকা হয়, যেতিয়া গুৱাহাটীৰ ইমান বেছি সাংস্কৃতিক ক্ষেত্ৰখন এক্টিভ যদিও দৰ্শকৰ পৰা ৰেছপন্সখিনি ইমান পটককৈ পোৱা নাযায়, সেইখিনি ৰেছপন্স পোৱা যায় গাঁৱে ভূঞে আহিলে। গতিকে যেতিয়া আহোঁ আমি গাঁৱে ভূঞে, তেতিয়া আমি অনুভৱ কৰোঁ যে আমাৰ কামটোৰ প্ৰকৃত সফলতা আমি পাইছোঁ নে নাই। ভ্ৰাম্যমান থিয়েটাৰত আহি মই সেইখিনি পালোঁ বিচাৰি, যে মানুহে কোনটো কাম কেনেকৈ লৈছে গম পালোঁ, কি ভাল পায় তেওঁলোকে গম পালোঁ। অকল মোৰ বুলিয়ে নহয়, বেলেগৰ কাম, কাৰ কাম ভাল পায়, কাক ভাল পায়, কাৰ কামৰ পৰা বহুত বেছি আশা কৰে, কি কৰে, সেইখিনি গম পোৱা যায়। গতিকে ভ্ৰাম্যমান থিয়েটাৰক লৈ মই যথেষ্ট সুখী, মোৰ যাত্ৰাক লৈ ভ্ৰাম্যমান থিয়েটাৰত। আৰু লগতে টেলিভিশ্যনৰ মাধ্যমেৰে যিখিনি কাম কৰিলোঁ, অভিনয় আচলতে অভাৰঅল, তথাপিও টেলিভিশ্যনৰ মাধ্যমেৰে যিখিনি কাম কৰিলোঁ সেইখিনিত মই বহুত ভাল ভাল পৰিচালকৰ লগত থাকি কম সময়ৰ ভিতৰতে বহুত ভাল ভাল কথা শিকিবলৈ পালোঁ। ৰাজীৱ বৰঠাকুৰে মোক প্ৰতিজ্ঞা নামৰ প্ৰথমখন ধাৰাবাহিক দিছিলে, যিখন ধাৰাবাহিকৰ মাধ্যমেৰে মই প্ৰথমবাৰলৈ দীঘলীয়াকৈ ভুমুকি মাৰিছিলোঁ। অৱশ্যে তাৰ আগত মোৰ প্ৰথম কাম হিচাপে যদি মই কওঁ আছিলে প্ৰস্তুতি পৰাশৰৰ বিন্দাছ বুলি এখন ধাৰাবাহিক, যিখন ধাৰাবাহিকত প্ৰস্তুতিবাই মোক এটা চৰিত্ৰ কৰাৰ সুবিধা দিছিলে। আৰু যিটো সুবিধা নিদিয়া হ'লে প্ৰস্তুতিবাই, হয়তো আজি চাগে মই আপোনালোকৰ লগত এনেকৈ কথা পাতি থাকিব নোৱাৰিলোহেঁতেন। সেই ধাৰাবাহিকখনৰ পৰাই ৰাজীৱ দাই মোক প্ৰতিজ্ঞাৰ বাবে কাষ্ট কৰিলে। প্ৰতিজ্ঞাৰ পাছত মলয়, পৱন হাজৰিকা, ৰুণজুণ আৰু বিভিন্ন ধৰণৰ বহাগতে পাতি যাম বিয়া, গাৰ্লছ হোষ্টেল, মন মন্দিৰ, বৈদেহী, ফাগুন, বিভিন্ন ধৰণৰ ধাৰাবাহিক চলিল। গতিকে এই সম্পূৰ্ণ যিটো যাত্ৰা, এই যাত্ৰাটো ইমান মধুময়, ইমান সুন্দৰ। আৰু এই যাত্ৰাটোৱে আহি আজি ভ্ৰাম্যমানৰ ভাগ্যদেৱীৰ এই পৰ্যায়ত পাইছেহি। মই আশাবাদী যে ভৱিষ্যতেও বা আগলৈও মই চেষ্টা কৰিম যাতে মোৰ জীৱনটোত মই অভিনয়ৰ মাজেৰে নিজৰ জীৱনটো বিচাৰি লওঁ, আৰু তাৰ লগতে এগৰাকী শিল্পী হিচাপে আমাৰ যি সামাজিক দায়বদ্ধতা, সেই দায়বদ্ধতাখিনি মই পালন কৰিবলৈ চেষ্টা কৰিম সদায়, মোৰ সাধ্যৰে মই যিমান পাৰোঁ। অনুপম ডেকা, মোৰ বেষ্ট উইচেছ সদায় আছে, অল দ্য বেষ্ট। ভালনে তোমাৰ মুকুল বুঢ়াগোহাঁই? ভালে আছোঁ। ভাল লাগে আপোনাৰ কথা কোৱাৰ ধৰণ, ষ্টাইলটো। নাজানো। সপোন হাজৰিকা, ধন্যবাদ। আমাৰ জেগাত আছে নেকি, কেনে লাগিছে অলপ জনাব। আমাৰ জেগাত আছে থাকি, কেনে লাগিছে অলপ জনাব। আচ্ছা, যদি আপোনাৰ ঘৰ লখিমপুৰত তেনেহ'লে মই জনাই দিওঁ, কিছুমান ঠাইৰ লগত মোৰ বিশেষ কিছুমান স্মৃতি জড়িত হৈ আছে। যদিও মই যোৰহাটৰ জীয়াৰী, মোৰ ঘৰ যোৰহাটত, মোৰ মামা ককা ঘৰ লখিমপুৰত। আৰু বৰ্তমান সম্পূৰ্ণ চাগে 20 বছৰমানৰ পাছত মই মোৰ মামা ঘৰলৈ আহিছোঁ, মোৰ মামা ককাৰ ঘৰলৈ, মানে মোৰ মামাৰ ঘৰলৈ মই আহিছোঁ। গতিকে ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত হৈ নথকা হ'লে, ভাগ্যদেৱী থিয়েটাৰত যদি মই এইবছৰ নাথাকিলোহেঁতেন, হয়তো চাগে মামা ঘৰলৈ এনেকৈ অহা মই সুযোগ নাপালোহেঁতেন। গতিকে লখিমপুৰলৈ আহি মই আচলতে বৰ নষ্টালজিক হৈ পৰিছোঁ। মোৰ সৰুকালৰ সেই দিনবোৰ মনত পৰিছে, যেতিয়া মামাৰ বিয়াত মই নাচোঁ, গাওঁ, চবেই মানুহবিলাকে আহি চাইহি জুম বান্ধি, সেইবোৰ দিন মনত পৰি গৈছে। মই বৰ্তমান আছোঁ ভোগপুৰত, আৰু ইয়াৰ পাছত মই যাম মাজুলীলৈ। মাজুলীত মোৰ মামাৰ ঘৰ, আৰু সম্পূৰ্ণ 10 মাহৰ পাছত ময়ো চাগে মাক লগ পাম। মাহঁত আহিব বুলি কৈছে, মা আহিব, মাহী আহিব। গতিকে পৰিয়ালবৰ্গক লগ পাম, মামাহঁতক লগ পাম। মামাহঁতকতো 2 বছৰমান লগেই পোৱা নাই, মাহঁতক 10 মাহমান লগ পোৱা নাই। গতিকে বৰ আশাৰে ৰৈ আছোঁ এই দিনকেইটাৰ বাবে। প্ৰাঞ্জল ৰাজখোৱা দৈমাৰী, মই চেষ্টা কৰিছোঁ যিমান পাৰোঁ কমেণ্টবোৰ ৰিপ্লাই কৰিবলৈ। কিছুমান কমেণ্ট পাৰ হৈ গৈছে, সেইটো কাৰণে দেখা নাই, তাৰ বাবে ক্ষমা কৰিব। উৰ্দুত লিখা আছে, কোন হয় মই নাজানো। আই মিছ ইউ, আই এম ফ্ৰম ডুবাই চিটি। ধন্যবাদ ইমান দূৰৰ পৰা এই পেজটোৰ লগত জড়িত হৈ থকাৰ বাবে আৰু এই ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ ভেৰি মাছ। আপোনাৰ হাঁহিটো বৰ ধুনীয়া, গুঞ্জন পৰাগ। মনৰ পৰা সদায় মুকলি মনেৰে হাঁহিবলৈ চেষ্টা কৰিম। ইউ আৰ মাই ফেভৰেট। থেংক ইউ ময়ুৰুল ইছলাম। ইমানুৱেল দাস, হেল্ল', হাউ আৰ ইউ? আই এম ফাইন, থেংক ইউ। ভ্ৰাম্যমানত থকাৰ পিছত ঘৰলৈ যাবলৈ মন যায়নে? ৰাকেশে খুব ধুনীয়া প্ৰশ্ন কিছুমান কৰি আছে। থেংক ইউ ৰাকেশ। ঘৰলৈ যাবলৈ মন যায় নে নাযায়, সেই প্ৰশ্নটোৰ আচলতে উত্তৰটো চবেই জানেই। ঘৰখন মানুহৰ বৰ প্ৰিয়।
য'তেই নাথাকক পৃথিৱীৰ যিটো কোনোতে নাথাকক মানুহে জিৰাবলৈ গৈ সদায় লাষ্টত ঘৰখনকে বিচাৰি পায় গতিকে মোৰো ঘৰ যাবলৈ অতি উৎসাহেৰে মই উৎসাহেৰে ৰৈ আছোঁ মই কিন্তু এটা কথা এইখিনিতে মই ক'ব লাগিব যে প্ৰতি ঘৰ মানুহ এতিয়ালৈকে হোটেলত বা IB বা গেষ্ট হাউচত থকাৰ কথাটো মই বাদ দিওঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত হৈ মই যিমান কিঘৰ মানুহত থাকিলোঁ প্ৰত্যেকৰ লগতে এটা সম্পৰ্ক মই গঢ়ি আহিলোঁ আৰু হয়তো চাগে এনেকুৱা মধুৰ সম্পৰ্ক গঢ়ি আহিলোঁ প্ৰত্যেকেই হয়তো মোক এটা কথা কয় বিয়াত মাতিবা গতিকে সেইটো হৈছে এটা ইতিবাচক কথা তাৰ পৰা অনুমান কৰিব পাৰি যে প্ৰত্যেকৰ লগত এটা মিঠা সম্পৰ্ক গঢ়ি আহিছোঁ গতিকে ঘৰখনৰ পৰা আঁতৰি থাকিও এটা কথা ক'ব পাৰি যে এখন ঘৰ কিন্তু পাই থকা যায় সেইটো মিছাকৈ নকওঁ কাৰণ 3 দিনত তেওঁলোকে যিমান পাৰে সিমান চেষ্টা কৰে যাতে আমাক মৰমেৰে ৰাখে আমাৰ যাতে কোনো ধৰণৰ অভাৱ নহয় আমি যাতে কোনো অভিযোগ নিদিওঁ সেই তেনেকুৱা ধৰণৰ যাতে কোনো ধৰণৰ অসুবিধা আমি নাপাওঁ সেয়া তেওঁলোকে চেষ্টা কৰে গতিকে ভ্ৰাম্যমাণত থকাৰ পাছতো ঘৰলৈ যাবলৈ মন যায় কিন্তু ভ্ৰাম্যমাণত থাকি ঘৰৰ পৰা আঁতৰি থকাৰ যি অনুভৱ এই অনুভৱটো কিন্তু নহয় ঘৰ এখন পাই থকাৰ দৰেই লাগে সেইটো হ'ল তোমাৰ প্ৰশ্নৰ উত্তৰ আপুনি খুব ভাল ধৰণে কথা ক'ব জানে স্মাৰ্টি থেংক ইউ উপেন ডেকা থেংক ইউ গুঞ্জন পৰাগ ৰাকেশ বৰ্মন আপুনি অভিনয় কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে সৰুৰ পৰা নাটক কৰিছিলোঁ থিয়েটাৰৰ লগত জড়িত হোৱাৰ আগত বা টেলিভিশ্যনলৈ অহাৰ আগত 3 বছৰ 4 বছৰ বয়সত মায়ে মোক বিভিন্ন ধৰণৰ এমেচাৰ নাটকৰ লগত জড়িত কৰাইছিলে জিন্টুমণিৰ এখন নাটক আছিলে কি আছিলে সুত বুলি এখন নাটকৰ লগত মই প্ৰথম বেষ্ট চাইল্ড আৰ্টিষ্ট পাইছিলোঁ তাত মোৰ 5 মিনিটৰ কিবা চিন এটা আছিলে কিবা চিঠি এখন পঢ়োঁ সেই চিঠিখন মই অলপ ভুলকৈ পঢ়োঁ মানে সেইটোৱে মৰমৰ কিবা আছিলে মই পাহৰিছোঁ এতিয়া কিন্তু মৰমৰটো মানে মৰ এনেকৈ পঢ়োঁ মই সেই চিঠিখন পঢ়িছিলোঁ তাতে বতাহী আছিলে মোৰ কেৰেক্টাৰটোৰ নামটো সেইটো মোৰ প্ৰথম হেৰি আৰু তাতোতকৈ এটা স্কুলত পিছত আৰু সেই নাটকৰ লগত জড়িত হৈ থকা সময়ছোৱাতে স্কুলততো গম পায় আৰু যে কিবা কিবি কৰে স্বাধীনতা দিৱসৰ দিনাখন আমাৰ কোৰ্ট ফিল্ডত যোৰহাট খেলপথাৰত এটা অনুষ্ঠান হয় সেই অনুষ্ঠানত আমাৰ স্কুলৰ ফালৰ পৰা এটা কম্পিটিশ্যন জইন কৰিবলৈ গ'ল ড্ৰামাৰ কম্পিটিশ্যন এটা তাত ফিল্ডত আমি জালিয়ানাৱালা বাগ মাছাকাৰৰ ওপৰত এটা মানে এক্ট প্লে' কৰা হ'ল তাত মই এখন ৱালৰ চৰিত্ৰ অভিনয় কৰিছিলোঁ আমাক সকলোবোৰকে মানে ক্লাছৰ আৰু মই তেতিয়া 1 নেকি 1ৰ গোটেই ষ্টুডেণ্টবিলাকক মানে গোলকৈ এটা কেম্পাছ হ'বলৈ দিয়া হ'ল হাত দুখন আমি এনেকৈ মেলি থাকোঁ এনেকৈ হাত দুখন তাৰপিছত আমাক ইটা ৰঙৰ কাপোৰ গাত বান্ধি দিয়া হৈছিল সেই কাপোৰ বান্ধি দিয়া হৈছিলে আৰু সেই আমি গোটেইবিলাকে হাতত হাত ধৰি গোলকৈ এটা কেম্পাছ হৈ দিওঁ মানে তাৰপিছত সেই কেম্পাছটো হওঁতে যেতিয়া ফায়াৰিং হয় আৰু তাৰপিছত মানুহবোৰতো পলায় আমাৰ গাৰ ওপৰেদিয়ে মানে ৱালৰ ওপৰেদিয়েতো জঁপিয়াই গতিকে সকলোবোৰে ৱালৰ ওপৰেদিয়ে জঁপিয়াই আৰু আমি সেইখন নাটক কৰি 2nd প্ৰাইজ পাইছিলোঁ আৰু বিশেষকৈ সেই চৰিত্ৰটো ৰূপায়ণ কৰা 2-3 দিন মানলৈকে যিহেতু আমি সৰু আছিলোঁ মোৰ গাৰ বিষ যোৱাই নাছিলে মানে মোৰ সেইটো এটা মনত থকা চৰিত্ৰ তাৰপিছত ৰেপ্লিকা আৰু শিল্প নামৰ 2টা নাটকৰ গোষ্ঠীৰ লগত মই জড়িত হৈ পৰিলোঁ আৰু তাত ৰেপ্লিকাত ৰূপজ্যোতি মহন্ত তেখেতৰ নাম মই ল'বই লাগিব যেনেকৈ নহওক তেওঁৰ আৰু ৰীণা ডেকা বৰুৱা এই 2জন ব্যক্তিৰ অবিহনে হয়তো চাগে মই অভিনয় কি বস্তু শিকিব নোৱাৰিলোহেঁতেন এই ৰূপজ্যোতি দাই মোক ষ্ট্ৰীট প্লে'ৰ কাৰণে লৈ গৈছিলে ষ্ট্ৰীট প্লে'টো আকৌ মই গৈ গছহে হ'বলৈ পাইছিলোঁ তেতিয়া মোৰ ঘৰৰ মানুহবোৰে মোক খুব জোকায় এইবাৰ ৱালৰ পৰা গছ হ'লি অহা বছৰ পানী হ'বি গতিকে এইবোৰ বৰ ধুনীয়া স্মৃতি খুব ভাল লাগে মনত পৰিলে এতিয়া তেতিয়া গছ হওঁতে এখন সেউজীয়া মাৰভাগৰ শাৰী পিন্ধাই দিছিলে আৰু সেউজীয়া ৰঙৰ ব্লাছ মানে পেইণ্ট এনেকৈ এইখিনিত লগাই দিছিলে সেইটো মানে গছ কাটিবলৈ আহে ষ্ট্ৰীট প্লে মোৰ সেইটো এটা মনত থকা অভিনয় তাৰপিছত লাহে লাহে ভ্ৰাম্যমাণ থিয়েটাৰৰ আমাৰ এমেচাৰ থিয়েটাৰৰ পৰা আহি মই ৰূপালিম কৰিছিলোঁ কলেজত ৰূপালিমত মই ইটিভেন কেৰেক্টাৰটো কৰিছিলোঁ ইটিভেন চৰিত্ৰটো ৰূপায়ণ কৰোঁতে প্ৰস্তুতি বাই দেখি মোক তেখেতৰ ধাৰাবাহিক বিন্দাছৰ বাবে
কাষ্ট কৰিলে এটা কেৰেক্টাৰত তাৰপিছত মই আন্তৰিক্ষ চহৰীয়া তেখেতৰ লগত এটা কেৰেক্টাৰ কৰিলোঁ বিন্দাছত সেয়া মোৰ ফাৰ্ষ্ট টেলিভিশ্যন এক্সপিৰিয়েঞ্চ তাৰ পৰা প্ৰতিজ্ঞাৰ পৰা লাহে লাহে ধাৰাবাহিকবিলাক কৰি গ'লোঁ আৰু শেষৰ চোৱাত ফাগুনতো গৈ মই আন্তৰিক্ষৰ লগতে অভিনয় কৰিলোঁ আৰোহণ আৰু আৰোহী দুটা কেৰেক্টাৰক ইমান সুন্দৰকৈ দৰ্শকে আদৰি ল'লে এতিয়া মই থিয়েটাৰত যেতিয়া যাওঁ চবেই আৰোহণৰ কথা সোধে ইমান ভাল লাগে সি মোৰ বৰ ভাল বন্ধু আৰু তাৰ লগত এনেধৰণে অভিনয় কৰি খুব ভাল লাগিলে বাপাদাই শেষত থিয়েটাৰ আহিবৰ সময়ত মোক বৰ ধুনীয়া এটা উপহাৰ দিলে ফাগুন আজিও যেতিয়া ভাইমা মানুহৰ মঞ্চত বিভিন্ন ঠাইলৈ যাওঁ ফাগুনৰ কথা যেতিয়া চবেই কয় মোক খুব ভাল লাগে ভাবোঁ যে হয় কামটোত যিখিনি কষ্ট কৰিলোঁ সেইখিনি কষ্টৰ অন্ততঃ কিবা এটা ফল ঘূৰাই পাইছোঁ বিশেষকৈ ফাগুন কৰি থকা সময়ছোৱাত মোৰ পক্স হৈছিলে পক্স হোৱাৰ মাজত মই মেকআপ লৈ এসপ্তাহ ছুটি পাইছোঁ মাত্ৰ এসপ্তাহৰ ভিতৰত মোৰ ঘাঁ শুকুৱাই নাছিলে তেনেকেই মই তাৰ ওপৰতে মেকআপ লৈ আকৌ এক্টিং কৰিছোঁ জেগাই জেগাই দাগ থাকিয়ে গৈছিলে গাত তেনেকেই অভিনয় কৰিবলগীয়া হৈছিলে কাৰণ টেলিকাষ্ট ডেট দি দিয়া হৈছিলে নিৰ্দিষ্ট এটা সময় আছিলে তাৰপাছত মই থিয়েটাৰ আহিবলগীয়া আছিলে ইমান সমস্যাৰ মাজত যে এটা কাম কৰিলোঁ আৰু সেই কামটো যে ইমান সুন্দৰকৈ দৰ্শকে আঁকোৱালি ল'লে খুব ভাল লাগিলে সেই কথাটো মই ৰাজমুকুট থিয়েটাৰত সৰুকৈ অভিনয় কৰি আছোঁ এনে মই ডান্স এণ্ড ফাইট কৰোঁ প্ৰাঞ্জল ৰাজখোৱা দৈমাৰী থেংক ইউ ছ' মাছ তেনেহ'লে আপোনাক মই পৰৱৰ্তী ৰাজমুকুটৰ যি ছেশ্যন সেই তাত লগ পাম বুলি মই আশা কৰিলোঁ আৰু এইবছৰ যেনেধৰণে সুন্দৰ এটা অভিজ্ঞতা গোটালোঁ অহাবাৰলৈ এটা সুন্দৰ অভিজ্ঞতা গোটাবলৈ পাম বুলি আশা কৰিলোঁ আৰু ভাল ভাল মানুহ লগ পাম বুলি আশা কৰিলোঁ তাৰ মাজৰে আপুনিও এগৰাকী হ'ব বুলি মই আশাবাদী বা খবৰ বিশ্বজিৎ দত্ত খবৰ কেনেকুৱা গান এটা গাবচোন মই লখিমপুৰৰ পৰা মই একেবাৰে গান গাব নোৱাৰোঁ সেই অনুৰোধটোহে মই ৰক্ষা কৰিব নোৱাৰিম প্লিজ বেয়া নাপাব কাৰণ মই গান গোৱা মানে মোৰ অভিজ্ঞতা নাই MD জাকিৰ নাথে কিবা এটা লিখিছে কিন্তু মই বুজি পোৱা নাই কিবা মানচা মোচা মই বুজি পোৱা নাই গতিকে মই সেইটো নকওঁ কি লিখিছে কি খবৰ ক'ত আছে এতিয়া নবীন দাহাল লখিমপুৰ ফৰিজুদ্দিন I am from Kuwait my friend hello thank you so much for watching me all the way from Kuwait লখিমপুৰ ক'ত আছে আপুনি ভোগপুৰত আছোঁ মই বৰ্তমান আমাৰ পেণ্ডেল চলি আছে এতিয়া ধলপুৰত ইয়াৰ পিছত আমি পিঠাগুৰিয়াত আমাৰ পেণ্ডেল হ'ব দুয়োটা ঠাই লখিমপুৰৰে কোন থিয়েটাৰত আছে আপুনি প্ৰশান্ত শৰ্মা ভাগ্যদেৱী থিয়েটাৰত আছোঁ বৰ্তমান এই বৰ্ষ থেংক ইউ দীপ ফুকন 10 বছৰ দূৰত নাই মই গুঞ্জন পৰাগ মাৰ পৰা মই 10 মাহ দূৰত আছোঁ 10 মাহ তাৰমানে মোৰ এংগেজমেণ্ট হৈ গৈছিলে 28 এপ্ৰিলত সকলোৱে জানে কিছুমানে জানে কিছুমানে নাজানে আৰু এংগেজমেণ্টৰ পাছতে মই যিহেতু চিৰিয়েলখন চলিয়ে আছিলে মোৰ ফাগুন গুচি আহিবলগীয়া হ'ল আহাৰ পৰা আৰু চিৰিয়েল শেষ হোৱাৰ পিছতে ইমিডিয়েটলি মই ডাবিং চাবিং ক্লিয়াৰ কৰিবলগীয়া হ'ল গতিকে ঘৰ যোৱাৰ সুযোগ তেনেকৈ বিশেষকৈ নাপালোঁ ইয়াতে থাকি ইয়াৰ পৰাই মই জুলাইত মই কেম্পলৈ যাবলগীয়া হ'ল নলবাৰীলৈ গতিকে মাক বহুত দিন লগ পোৱা নাই 10 মাহ মানে সেইদিনাখন হিচাপ কৰি থাকোঁতে মানে ওলাইছে আৰু 10 মাহমান মই লগ পোৱা নাই মাক দেখাই নাই মাক গতিকে যথেষ্ট মনত পৰে কিন্তু এটা বস্তু ভাল হৈছে মাৰ এতিয়া লাহেকৈ মোলৈ মৰমটো বাঢ়িছে মানে আগতে নেদেখুৱাই আজিকালি দেখুৱাই গতিকে ভাল লাগে প্ৰশান্ত শৰ্মা মই মেছেজৰ আপোনাৰ ৰিপ্লাই কৰিলোঁ প্ৰতিজ্ঞা চিৰিয়েলখন আপোনাৰ ফাৰ্ষ্ট টাইম দেখিছিলোঁ হয় তেতিয়া মই বহুত ক্ষীণ আছিলোঁ আৰু বৰ্তমান সেইটো সময়ত মই কলেজত পঢ়ি আছিলোঁ ডিগ্ৰী চাগে ফাৰ্ষ্ট ইয়েৰ না ছেকেণ্ড ইয়েৰমান হ'ব নেকি ডিগ্ৰী ছেকেণ্ড ইয়েৰমান হ'ব মই জেবিয়ান হয় জেবি কলেজত পঢ়িছিলোঁ মই মোৰ স্কুলিং হৈছিলে যোৰহাটৰ স্প্ৰিংডেলৰ পৰা হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰী কমপ্লিট কৰিছোঁ মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা সকলোৰে চিৰপৰিচিত জেবি কলেজ যোৰহাটৰ আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে যোৰহাটৰ সাংস্কৃতিক যিটো মহল বা যোৰহাটৰ যিটো সাংস্কৃতিক পৰিৱেশ সেই পৰিৱেশটোৱে আজিৰ মোক এই পৰ্যায়লৈ অনাত যথেষ্ট সহায় কৰিছে আজি যদি ভাগ্যদেৱী থিয়েটাৰলৈ অহাৰ আগত বা টেলিভিশ্যনলৈ অহাৰ আগত যদি মই
শিল্প ৰেপ্লিকা যোৰহাট থিয়েটাৰ তেনেধৰণৰ কিছুমান বিশেষ অনুষ্ঠানৰ লগত জড়িত নহ'লোহেঁতেন হয়তো চাগে অভিনয়ৰ বিষয়ে বৰ বিশেষ এটা জ্ঞান নাথাকিলেহেঁতেন বিজু দাস ধন্যবাদ থেংক ইউ ছ' মাছ ফৰ দ্য কমপ্লিমেণ্ট আপুনি ভিডিঅ' চং নকৰে নেকি এইটো বহুতে কৰে প্ৰশ্ন কি বুলি নক'ম এতিয়া ভিডিঅ' চং কিয় নকৰোঁ চাওক দুটা কথা প্ৰথম কথা হৈছে যেতিয়া এখন ধাৰাবাহিক মই ইয়াৰ আগত ইয়ালৈ অহাৰ আগত মই কণ্টিনিউৱাছ মই মেগা চিৰিয়েলৰ লগতে জড়িত হৈ থাকিলোঁ ভাল সময়ছোৱা এখন চিৰিয়েল শেষ হৈ ইখনৰ লগত জড়িত হৈ পৰোঁ তেনেকুৱা হয় সেই সময়খিনিত বেলেগ চিন্তা কৰিবলৈ নাপাওঁ যিহেতু সপ্তাহটোৰ গোটেই সপ্তাহেই শ্বুটিং থাকে আৰু এটা দিন নিৰ্দিষ্ট অফ দিয়ে আৰু এই অফ দিনটোত মানে এনেকুৱা হয় মন যায় যে নিজৰ লগত অলপ সময় থাকোঁ ফেমিলি মেম্বাৰক অলপ সময় দিওঁ ঘৰখনক অলপ সময় দিওঁ নিজক অলপ সময় দিওঁ তেনেকুৱা লাগে সেইবাবে বৰ বিশেষকৈ গানৰ লগত মই জড়িত নহ'লোঁ অৱশ্যে এই বুলি কোৱাটো ভুল হ'ব যে মোলৈ বহুত বেছি গানৰ অফাৰ আহিছিলে মই নিৰ্দিষ্ট কেইজনমান কোৰিঅ'গ্ৰাফাৰ আৰু কেইজনমান ব্যক্তিয়ে মোক কিছুমান গানৰ কাৰণে কয় কেতিয়াবা সেইটো নিমিলে মোৰ বেলেগত কিবা শ্বুটিং চলি থাকে মই চিৰিয়েলৰ পৰা ছুটি নাপাওঁ তেনেকুৱা ধৰণৰ কিছুমান হয় কাৰণে মই কৰিব নোৱাৰোঁ কিন্তু তাৰ মাজতে এনেকুৱা নহয় যে মই গান কৰা নাই কৰিছোঁ কিন্তু সংখ্যাটো কম গানৰ গতিকে দুটা কথা ক'ব লাগিব প্ৰথম কথা হৈছে কি নিজৰ সেইখিনি সময়ত কৰি থকা কামখিনিৰ পৰা মই সুবিধা নাপালোঁ বিশেষকৈ বেলেগ গান গাঁৱৰ কাম কৰিবলৈ আৰু বহুত বেছি মোলৈ অফাৰ অহাও নাছিলে টু বি ভেৰি ফ্ৰেংক গতিকে দুইটা কথা মিলি আচলতে হয়তো চাগে আজিলৈকে বহুত বেছি গান কৰা হোৱা নাই কিন্তু এনেকুৱা নহয় যে গান নাই আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে বিভিন্ন ধৰণৰ লিংক পাব আছে কৰা গান ভাল ভাল গান কিছুমান আছে আৰু কিছুমান ভাল ভাল মানুহে কৰা গান আছে এইখন সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত বহুত ভাল ভাল কোৰিঅ'গ্ৰাফাৰৰ লগত মই কমকৈ হ'লেও ভাল কাম কৰিবলৈ পাইছোঁ তাৰ ভিতৰতে উদয় দা জিনিবা আছে ভাল লাগে তেওঁলোকৰ লগত যে এবাৰ হ'লেও কাম কৰা এটা সুযোগ পালোঁ মই বেছি সময় পালোঁ উদয় দাক কাৰণ আমাৰ চিৰিয়েলৰ গানবিলাকো বা VCD কৰোঁতেও মেক্সিমাম গান তেতিয়া উদয় দাই কৰিছিলে আৰু উদয় দাক মোৰ একেবাৰে বৰ মৰমৰ আৰু মোক এতিয়াও বৰ সৰু ছোৱালীৰ নিচিনাকৈ ট্ৰিট কৰে আজিও উদয় দাই মোক তই বুলি নামাতিলে মোৰ ভালেই নালাগে গতিকে বৰ বেছি ভাল লাগে মোৰ উদয় দাৰ লগত কাম কৰি তেতিয়াও আজিও যদি মোক সোধে কোনোবাই সোধা নাই তথাপিও কৈছোঁ ষ্ট্ৰং এক্টিং ইন মোবাইল থিয়েটাৰ যিটো কৈছোঁ থেংক ইউ ছ' মাছ ফৰ দিছ বিউটিফুল কমপ্লিমেণ্ট লাহে লাহে সময়বোৰ পাৰ হৈ আহিছে এতিয়া বৰ্তমান সময়ো হ'ল বহু সময়ৰ পৰা মই আপোনালোকৰ লগত লাইভ আছোঁ মোটামুটি 45 মিনিটমান সময় আপোনালোকৰ লগত মই আছোঁৱেই গতিকে লাহেকৈ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ যদি আপোনালোকৰ কিবা তেনেকুৱা ধৰণৰ কিবা কথা আছে আৰু সুধিবলগীয়া আপোনালোকে সুধিব পাৰে সংলাপ এটা ক'ব নেকি আচ্ছা চেষ্টা কৰিম যিসকলে এতিয়াও মোৰ অভিনয় চোৱা নাই কিন্তু যিহেতু এনেকৈ আচলতে ক'বলৈ বেয়া লাগে কাৰণ নাটক আমাৰ এতিয়াও চলিয়ে আছে তথাপিও এটা সৰু ডাইলগ কোনখন নাটকৰ মই কৈ নিদিওঁ ভাগ্যদেৱী থিয়েটাৰক এই তিনিখনৰ ভিতৰত এখন নাটকৰ এইটো ডাইলগ কিয় জানো আজি মোৰ নিজকে বৰ দুৰ্ভগীয়া লাগিছে পাপা কিয় কোৱাচোন কাৰণ মই তোমাৰ দৰে এটা কুণ্ঠচ মনৰ মানুহক পাপা বুলি মাতিব লগা হ'ল তোমাৰ দৰে এটা নিকৃষ্ট জঘন্য মানুহৰ মই জন্ম ল'ব লগা হ'ল ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু কি থাকিব পাৰে হা পাপা অকণমান চেষ্টা কৰিলোঁ কোনখন নাটকৰ সেইটো কৈ নিদিওঁ মুঠতে ভাগ্যদেৱী থিয়েটাৰৰ তিনিখনৰ ভিতৰত এখন নাটকৰ এইটো ডাইলগ এটা মোৰ এটা চৰিত্ৰৰ বা আপোনাৰ ভাল লগা নাটকৰ সংলাপ এটা মই ক'লোঁ গায়ত্ৰী বাইদেউ আছে নেকি গায়ত্ৰী বা আছে প্ৰশান্ত শৰ্মা গায়ত্ৰী মহন্ত আপোনালোক সকলোৰে মৰমৰ চিৰপৰিচিত শিল্পীগৰাকীৰ লগত অভিনয় কৰাৰ সুযোগ ময়ো এবাৰ পালোঁ সঁচাকৈ খুব ভাল লাগিলে আৰু গায়ত্ৰী বাকে আদি কৰি ৰাগ ঐনিতম বিপুল বৰা অৰুণ বৰা আৰু আমাৰ অৰুণ বেজবৰুৱা প্ৰত্যেকজন শিল্পীৰে ইমান সুন্দৰ সহযোগিতা পালোঁ
এই আচলতে মোৰ বাবে এক সৌভাগ্যৰ কথা। আৰু এইখিনিতে আৰু এটা কথা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ভ্ৰাম্যমান থিয়েটাৰলৈ আহি আৰু এটা বস্তু মই শিকিলোঁ যে শ্ব' মাষ্ট গ' অন। আজি এটা কবিতাও দেখিছোঁ ডেষ্টিনী পৰিয়ালৰ তৰফৰ পৰা উপহাৰ দিয়া হৈছে প্ৰয়াত মঞ্চৰত্নগৰাকীক, যে শ্ব' মাষ্ট গ' অন। প্ৰকৃততেই শ্ব' মাষ্ট গ' অন। কাৰণ আমি ভাগ্যদেৱী থিয়েটাৰৰ লগত জড়িত থকা এই বছৰটোত আমাৰ সকলোৰে শ্ৰদ্ধাৰ এগৰাকী শিল্পী অলপ অসুস্থ হৈ পৰিল, অৰুণ দা অসুস্থ হৈ পৰাৰ পাছত তেখেতক হস্পিটেলত এডমিট কৰা হ'ল। তাৰপাছত অৰুণ দাৰ ইমান এটা বলিষ্ঠ চৰিত্ৰ আছে, সেই চৰিত্ৰটো কোনে ৰূপায়ণ কৰিব, কি হ'ব, সেয়াক লৈ আমি চিন্তাত পৰিলোঁ। কিন্তু তথাপিও শ্ব' মাষ্ট গ' অন, শ্ব' চলি থাকিলে, এদিনো অফ নপৰিলে। তেখেতৰ চৰিত্ৰটো ৰূপায়ণ কৰিলে হেমেন শৰ্মা দাই। আমি তাৰপিছত ৰাগদাৰ ডেংগি হ'ল। ডেংগি হোৱাৰ পাছত ৰাগদাৰ তেতিয়াও আমি ভাবিলোঁ কি হ'ব, কিন্তু সেই সময়ত অলকেশ দা আহিল, অলকেশ দাই সেই চৰিত্ৰ ৰূপায়ণ কৰিলে। যিকোনো এটা কঠিন পৰিস্থিতিতেই যেনেকৈয়ে নহওক, ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাসত এইটো আচলতে সঁচাকৈ এটা নটৰাজৰ আশীৰ্বাদ বুলি ক'ব লাগিব, যে যেনেকৈ নহওক অনুষ্ঠান চলি গৈ থাকে, নাটক চলি গৈ থাকে, কিবা প্ৰকাৰে হ'লেও নটৰাজে ক'ৰবাত সহায় কৰে আৰু দৰ্শকৰ মৰম আৰু মানুহৰ মনৰ জোৰত শ্ব' সদায় কণ্টিনিউ হৈ গৈ থাকে। সেইবাবে হয়তো কোৱা হৈছে কি শ্ব' মাষ্ট গ' অন, আৰু শ্ব' ইজ একচুৱেলি গয়িং অন, চলি গৈ থাকে। প্ৰাঞ্জল ৰাজখোৱা দৈমাৰী। ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত সকলো কলা কৌশলী আৰু শিল্পী আচলতে বিভিন্ন থিয়েটাৰত থাকিলেও সকলো একেলগেই। গতিকে ৰাসত লগ পোৱা যায়, বিভিন্ন অনুষ্ঠানত লগ পোৱা যায়, কাৰোবাৰ ছেকেণ্ড শ্ব' চলিলে চাবলৈ অহা যায়। গতিকে শিল্পীসকলক চিনি নাপালেও প্ৰত্যেকেই যেন এটা পৰিয়াল বা এটা পৰিয়ালৰে সদস্যসকল সকলো তেনেকুৱা অনুভৱ হয়। গতিকে ময়ো আশা কৰোঁ আপোনাক যে ৰাজমুকুটত লগ নাপালেও বেলেগ সূত্ৰে আপোনাক লগ পাম বুলি। বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আচলতে দিবলৈ সম্ভৱ নহ'ব। জোনবাইলৈ চিঠিৰ সংলাপ এটা, জোনবাইলৈ চিঠিৰ সংলাপ মোৰ ভাল লগা এটা সংলাপ মই কওঁ। কি হ'ল ৰাজ, তুমি এতিয়া ৰেডি হোৱাই নাই নেকি? পাহৰিলা নেকি আজি আমি এফালে যাবলগীয়া আছে? এফালে মানে মুম্বাই মিউজিক ডাইৰেক্টৰ এজনক লগ কৰিবলৈ, ইফালৰ পৰা কাউণ্টাৰহে। কিন্তু ৰাজেতো আজি কামাখ্যালৈ যোৱাৰ কথা। ৰাজৰ সকলো এপইণ্টমেণ্ট অফিচিয়েলি ফিক্স কৰা হয়, তাত মোৰ বা ৰাজৰ প্লেনিং নাখাতে। তুমি মোৰ ল'ৰাক প্লেনিং আৰু লাইফষ্টাইল শিকাব নালাগে, সেইটো ইফালৰ পৰা কাউণ্টাৰ। শিকাব লাগিব মহাশয়, অকল শিকোৱাই নহয়, মই শিকোৱাৰ মতে আপোনাৰ ল'ৰা চলিবও লাগিব। আৰু আগলৈ নকওঁ, ডাইলগবোৰ তেনেকুৱাই। জোনবাইলৈ চিঠি নাটকৰ সংলাপ এইটো। আৰু প্ৰশান্ত শৰ্মাই সুধিছে, অভিনয় জগতত থাকি অসমৰ কাৰণে ভৱিষ্যতে কি কৰিম বুলি ভাবিছা? সেইটো আচলতে বৰ ডাঙৰ কথা, কিন্তু কৈ নিদিওঁ, মনত কিছুমান কথা ভাবি থৈছোঁ। কৈ দিলে আচলতে বেয়া হয়। কৰ্মৰে মই দেখুৱাব বিচাৰোঁ প্ৰতিটো কথা, কামেৰে কৰি দেখুৱাব বিচাৰোঁ, কথাৰে নহয়। এগৰাকী শিল্পী হিচাপে নিজৰ দায়বদ্ধতা প্ৰতিটো মুহূৰ্ততেই অনুভৱ কৰোঁ। গতিকে সেই দায়বদ্ধতাখিনি অনুভৱ কৰি মোৰ সাধ্যৰে মই যিমান পাৰোঁ মই মোৰ কৰ্মখিনি কৰি যাবলৈ চেষ্টা কৰিম, অকণমান যেতিয়া কঁকালত জোৰ আহিব। আৰু সেই সময়ত যদি কোনোবাই দেখি বুজে, তেতিয়া বুজিব মই আগতীয়াকৈ এই বিষয়ে একো ধৰণৰ আলোচনা কৰিব নিবিচাৰোঁ। কিন্তু মই প্ৰতিশ্ৰুতিবদ্ধ, মই আপোনালোক সকলোকে প্ৰতিশ্ৰুতি দিছোঁ যে, কথা দিছোঁ যে মোৰ দায়বদ্ধতাখিনি অনুভৱ কৰি মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম সমাজখনৰ বাবে সৰু সৰু হ'লেও গঠনমূলক কাম কৰিবলৈ। গতিকে আৰু কথা আগ নবঢ়াওঁ, ইমানখিনিতে সকলোৰে পৰা বিদায় ল'ব বিচাৰিছোঁ। এই সময়খিনিত এই মোটামুটি এঘণ্টাই সময় আপোনালোকৰ লগত লাইভত থাকি যিখিনি কথা পাতিলোঁ, যিহেতু কথা, গতিকে বহুতখিনি কথা কোৱা যায়। ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হ'ল সকলোৱে যাতে ক্ষমা কৰে। কিবা কথা কোৱাত যদি মই কিবা ক'ব নলগীয়া কথা ক'লোঁ, তাৰ বাবে যাতে মোক সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা জ্ঞাপন কৰিছোঁ, মই আগবঢ়াইছোঁ। আৰু আশা কৰিছোঁ যাতে আগন্তুক সময়ছোৱাত
আমি সকলোৱে ইতিবাচক বস্তুবোৰক লৈ বেছি গুৰুত্ব দিওঁ এইখিনিতে মই আচলতে নাপায় ক'ব তথাপিও মই কৈছোঁ কিছুমান কথা কিছুমান ইস্যু আনিব নাপায় অসমত এতিয়া বিভিন্ন ধৰণৰ সমস্যা চলি আছে কমিউনেল ৰাইট নিউজ পেপাৰ খুলিবই নোৱাৰি ৰুমৰ পৰা মানুহ ওলাব নোৱাৰা হৈছে এনেকুৱা এটা পৰ্যায় পাইছেগৈ নিজৰ জাতি ভেটিৰ লগত জড়িত মানুহক মাৰা কাটা কৰা হৈছে অকল অসমতে নহয় ভাৰতবৰ্ষটোৰ বিভিন্ন পৰ্যায়ত আমি দেখি আছোঁ ৰাজস্থানত সেয়া চলি আছে স্কুল বাছ জ্বলাই দিয়া হৈছে সৰু সৰু কথাক লৈ এখন চিনেমাক লৈ গতিকে ক'ৰবাত মাটিৰ কাৰণে ক'ৰবাত ছবিৰ কাৰণে ক'ৰবাত নিজৰ জাতীয় চেণ্টিমেণ্ট বুলি কৈ আমি যাতে মানুহে মানুহক অপকাৰ নকৰে তাৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন আহিলে 1 নম্বৰ কথা মোৰ ফালৰ পৰা মই অনুৰোধ দ্বিতীয় কথা এই কথাটো কোৱাটো কিমান দূৰ উচিত মই নাজানো বা এই কথাষাৰ কোৱাৰ অধিকাৰ বা ক'ব পৰা ধৃষ্টতাখিনি মোৰ আছে নে নাই মই সেয়াও নাজানো তথাপিও কৈছোঁ অলপমান জুকিয়াই চালে ভাল হয় কিছুমান ছ'চিয়েল মিডিয়াৰ লগত জড়িত ব্যক্তি মই কাৰো নাম উল্লেখ কৰিব বিচৰা নাই দেই একেবাৰে পাতলীয়াভাৱে কিছুমান কাম কৰি আছে একেবাৰে পাতল আৰু তৰল ধৰণৰ মনোৰঞ্জন দিবলৈ মনোৰঞ্জন মোৰ কাৰণেতো নহয় কিছুমানৰ কাৰণে হয় দিবলৈ চেষ্টা কৰি আছে সেই মনোৰঞ্জনখিনি আমি একচেপ্ট কৰি লোৱাৰ বিনিময়ত হৈছে কি একেবাৰে প্ৰফেশ্যনেল লেভেলত থকা যিখিনি কাম বা যিখিনি মানুহ সেইখিনি মানুহেও এই চাম মানুহক মাতিবলগীয়া হৈছে আজিকালি সেই চাম মানুহেও চিনেমাত অভিনয় কৰিবলৈ পোৱা হৈছে এই কথাষাৰ কোৱাটোৰ কাৰণে মোক কোনোবাই হয়তো বেয়া পাব পাৰে তাত মোৰ কোনো ধৰণৰ মোৰ সংকোচবোধ নাই বা মই দুখ অনুভৱ নকৰোঁ তথাপিও মই কৈছোঁ যে এটা প্ৰফেশ্যনেল প্লেটফৰ্মত আমি তেখেতসকলক আমন্ত্ৰণ কৰি আনিব পৰা পৰ্যায় পাই গ'লহি তেওঁলোকে তৰল ধৰণৰ কাম কৰি 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 আমাক ইমান বেছি তেওঁলোকৰ প্ৰতি আকৃষ্ট কৰি পেলালে দুখ কাৰ আমাৰ শ্বেয়াৰ কোনে কৰিছে আমি ভিউ কোনে কৰিছোঁ আমি বেয়া বস্তুবোৰ চাইছোঁ কোনে আমি ভুলটো আমাৰ গতিকে মই দৰ্শকক অনুৰোধ কৰোঁ যিকোনো এটা ভিডিঅ' চোৱাৰ আগত যিকোনো এটা ভিডিঅ' শ্বেয়াৰ কৰাৰ আগত 10 বাৰ যাতে চিন্তা কৰি লয় যে এইজন মানুহক বিখ্যাত কৰাৰ নামত আমি 10জন ভিতৰত সোমাই থকা শিল্পী প্ৰকৃত অৰ্থৰ শিল্পীৰ মাৰি পেলাইছোঁ বা তেওঁলোকৰ জীৱনটো ধ্বংস কৰি পেলাইছোঁ বা তেওঁলোকক ডিপ্ৰেশ্যনৰ গ্ৰাহলৈ ঠেলি দিছোঁ কাৰণ তেওঁলোকেও এনেকৈ অনুভৱ কৰিব পাৰে যে আজি যদি ইমান টেলেণ্ট নথকা তৰল ধৰণৰ কাম কৰি এইসকল মানুহ বিখ্যাত হ'ব পাৰে আমি কিয় এনেকৈ পৰি আছোঁ বুলি ভাবি তেওঁলোকৰো হয়তো ডিপ্ৰেশ্যন হ'ব পাৰে বা কতৰ হৈছে কতই কিমান কষ্ট কৰিও আজি এটা পৰ্যায় পোৱা নাই তেওঁলোকে তৰল কিছুমান কাম কৰি কেইটামান ফেচবুকত ভিডিঅ' উলিয়াই কিছুমান সস্তীয়া ধৰণৰ VCD চিনেমা উলিয়াই ইউটিউবত মেলি ইঞ্জিনিয়াৰিং কলেজ কেম্পাছত প্ৰজেক্টৰত চাই তেওঁলোকক ফেমাছ বনাই দিয়া হৈছে গতিকে সেই কামটো কৰাৰ আগত 10 বাৰ যাতে চিন্তা কৰে আমাক অসমত ধিনচাক পূজাৰ প্ৰয়োজন নাই আমাক অসমত আৰু কি নাম আছে মই নাজানো বাংলাদেশী এজনো দেখিছোঁ ক'ৰবাৰ সেইবোৰ মানুহ আমাৰ ইয়াত প্ৰয়োজন নাই কাৰণ অসমত প্ৰকৃততে সঁচা অৰ্থত কাম কৰি যাব পৰা শিল্পী বহুত আছে অভাৱ নাই গতিকে অভাৱ নাই যেতিয়া এইসকল ব্যক্তিক বৰ বেছি ওপৰলৈ উঠোৱাৰ মোৰ বোধহয় প্ৰয়োজন নাই গতিকে প্ৰত্যেকটো ভিডিঅ' প্ৰত্যেকটো কণ্টেণ্ট ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা বা ভিউ কৰাৰ আগত প্ৰত্যেকে যাতে 10 বাৰ চিন্তা কৰি লয় মই মোৰ ফালৰ পৰা সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ এইখিনিকে কৈ মই এই ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ যাতে সকলোৱে মই কোৱা এই দুয়োটা কথাৰ ওপৰত অকণমান মন দিয়ে বিশেষকৈ এই পিছৰ কথাটোত কাৰণ এইষাৰ কথা ক'বলৈ মই বাধ্য হৈছোঁ আৰু বাধ্য হৈহে এইষাৰ কথা কৈছোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ ফেচবুকত এটা ষ্টেটাছ দিম বা এটা কমেণ্ট দিম যে কি কাৰণে প্ৰয়োজন হ'ল যে এইবোৰ মানুহক লৈ 6 মাইলত পোষ্টাৰ লাগিব এইবোৰ মানুহক লৈ চিনেমা কৰিব কিয় ইমান কি হৈ গ'ল এনেকুৱা কি হৈ গ'ল যে অসমত ইমান শিল্পীৰ অভাৱ হৈ গ'ল নে ইমান মানুহৰ অভাৱ হৈ গ'ল যে এওঁলোকক লৈ পেলাই TRP বঢ়াবলৈ চেনেলে শ্ব' কৰিবলগীয়া হ'ল টক শ্ব' কৰিবলগীয়া হ'ল কিহৰ অভাৱত এইবিলাক হ'ল এই আচলতে ভাবি চাবলগীয়া কথা গতিকে সকলোকে মই অনুৰোধ জনাম এই কথাটো মন দি কাৰণ আমি যদি তেওঁলোকক গুৰুত্ব নিদিওঁ বা আমি যদি তেওঁলোকক সেইখিনি নিদিওঁ তেওঁলোকে যিখিনি বিচাৰিছে তেতিয়া তেওঁলোকেও সেইখিনি নাপাব আৰু নেপালে হয়তো চাগে আমাৰ ইলেক্ট্ৰনিক মিডিয়াকে আদি কৰি আমাৰ প্ৰযোজকসকলে বা আমাৰ পৰিচালকসকলে যিসকলে লৈ তেওঁক লৈ কাম কৰিব বিচাৰিছে তেওঁলোকেও অকণমান দুখোজ আগবঢ়োৱাৰ আগত চিন্তা কৰিব গতিকে
দায়িত্বটো আমাৰ দৰ্শকসকল মই এগৰাকী দৰ্শক হিচাপে আচলতে এইটো কথা কৈছোঁ ইয়াত মোৰ নিজৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগত মই জড়িত থকা মোৰ অভিজ্ঞতা বা যিকণ মোৰ ক্ষুদ্ৰতম মই মোৰ প্ৰফাইল অভিনেতা হিচাপে বা অভিনেত্ৰী হিচাপে বা যিয়ে নহওক এইখিনি ইয়াত ক'তো জড়িত নাই মই এগৰাকী সাধাৰণ অসমৰ দৰ্শক হিচাপে এই কথাটো দৰ্শকৰ মাজত আগবঢ়াই দিলোঁ আৰু আশা কৰোঁ এইটোক লৈ এই পেজৰ মাধ্যমেৰে এটা সমালোচনা হ'ব সকলোৱে চিন্তা কৰিব আৰু এটা ভাল ফল আগন্তুক দিনত আমি পাম এইখিনি কৈ মই সকলোৰে পৰা বিদায় মাগিছোঁ আশা কৰোঁ আগন্তুক দিনবোৰ সকলোৰে সুখৰ হওক আনন্দৰ হওক সকলোৰে আশীৰ্বাদ বিচাৰিলোঁ মৰম বিচাৰিলোঁ ধন্যবাদ